মানুহজনে আল্লাহ ঘৰত কিমান সৱাব পঠিয়াইছে আৰু মানুহজনৰ কিমান সৱাব আছে। আসসালামু আলাইকুম প্ৰিয় দৰ্শকবৃন্দ, আজি এটা হাদিছ লৈ আহিছোঁ আৰু এই হাদিছৰ বিষয়ে জনাব মোৰ ছোৱালী শাগুফতা নুৰিন জামানে। তাইক মই হাদিছটোৰ বিষয়ে প্ৰশ্ন কৰিম। আমি যিবিলাক নেকি ঘৰত আলোচনা কৰি থাকোঁ এই বিষয়ে আজি মোৰ ছোৱালীজনীৰ মুখেৰে শুনিম। এয়া আমাৰ সন্মুখত শাগুফতা নুৰিন জামান। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। আচ্ছা বেটি, মানুহ যেতিয়া ঢুকাই যায়, তাৰমানে মানুহ যেতিয়া ইন্তেকাল কৰাৰ পিছত মানুহজনৰ বিষয়ে পৃথিৱীৰ মানুহে কি আলোচনা কৰে বাৰু? যেনে কিমান বেংক বেলেঞ্চ আৰু প্ৰপাৰ্টি থৈ গৈছে সেইবিলাক আলোচনা কৰে। আৰু যেতিয়া মানুহজন ঢুকাই তেখেতৰ ৰুহ যেতিয়া লৈ গুচি যায় ফৰিস্তাই, তেতিয়া ফৰিস্তাসকলৰ ভিতৰত কি আলোচনা হয়? মানুহজনে আল্লাহ ঘৰত কিমান। মোৰ ছোৱালী, আপোনালোকে দোৱা কৰিব তাইক যাতে আল্লাহ নেক হায়াত দান কৰে। গতিকে ৰাইজৰ জ্ঞাতাৰ্থে মই এই হাদিছটো পঢ়ি শুনাই দিছোঁ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আন আবি হুৰাইৰাতা ইয়াবলুগু বিহি ক্বালা ইজা মাতাল মাইয়িতু ক্বালাতিল মালাইকাতু মা কাদ্দামা ওয়া ক্বালা বানু আদামা মা খাল্লাফা। তাৰমানে হযৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে, যেতিয়া মানুহ ইন্তেকাল কৰে, মৃত্যুবৰণ কৰে, তেতিয়াহে ওচৰ চুবুৰীয়া বা পৃথিৱীত থকা অন্য মানুহখিনিয়ে এইখিনি কথা বতৰা আলোচনা কৰে যে মানুহজনে কি প্ৰপাৰ্টি থৈ গৈছে, কি বেংক বেলেঞ্চ থৈ গৈছে, LIC আছে নে নাই, মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিছে নে নাই, বিভিন্ন টকাৰ পইচা জনিত ধন সম্পত্তি জনিত যিবিলাক আলাপ আলোচনা আছে, মানুহজনৰ সেই কথাবিলাক, সেই গুণগানবিলাক মানুহে গায়। কিন্তু ফৰিস্তাই যেতিয়া ৰুহটো কবজ কৰি লৈ গুচি যায়, ফৰিস্তাসকলৰ মাজতো কিছু কথা আলোচনা চলিব, কোৱাকুই ইকান সিকান হ'ব। ফৰিস্তাসকলে কোনটো বিষয়ক গুৰুত্ব দিয়ে? অকল এটাই বিষয়ক গুৰুত্ব দিয়ে, সেইটো হৈছে কি মানুহজনে পৃথিৱীত থাকোঁতে সেই ধন সম্পত্তিৰে বা মানুহজনে সশৰীৰে কিমানখিনি সৱাব আল্লাহৰ ঘৰলৈ আগতীয়াকৈ পঠিয়াই থৈছে, মৃত্যুৰ কাৰণে তেওঁ প্ৰস্তুতি কি ধৰণৰ প্ৰস্তুতি তেওঁ চলাইছিলে, এই কথাটোহে ফৰিস্তাসকলৰ মাজত আলাপ আলোচনা হয়। গতিকে আজিও এটা বৰ ধুনীয়া হাদিছ জানিব পাৰিলোঁ। ইনশাআল্লাহ আমি এই হাদিছটোৰ ওপৰত বিশেষকৈ আমল কৰি মৃত্যুৰ প্ৰস্তুতি আৰু যেতিয়া আমি আল্লাহৰ ঘৰলৈ ঘূৰি যাবই লাগিব, যদি আমাৰ কিবা আমলৰ কমি আছে তেতিয়াহ'লে আহক আজিৰ পৰা সেই আমলৰ কাৰণেও যত্ন কৰোঁ।